हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। तो मैं इतना जाइছোঁ ढেकीজাল চাবলৈ। তো জাল পাতা হ'লনে হ'লে চাই লওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হেল্ল' গাইছ, তো আমি যাই আছোঁ আৰু চাই থাকক ক'ত যাওঁ আৰু আমাৰ ৰাস্তাবিলাক কি হৈছে বানপানীৰ পিছত দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক ক'ত কি হৈছে। আপোনাৰ গাইছ ছাগলগিলাৰ বিলে একোৱে খাব পোৱা নাই গাইছ। পথৰ এতিয়াও পানীৰ ভৰ্তি হৈছে গাইছ, বালা উঠি গৈছে। তো চাওক না গাইছ, বানপানীত কি কৰি পেলালে। বানপানী গাইছ, ৰাস্তা কি ক'ম মানে গোটাই গাঁটা কৰি পেলাইছে, ইমান ডাঙৰ ডাঙৰ গাঁটা। তো চাই থাকক আৰু আগলৈ ৰাস্তাটো পিন্ধি আছে। চাই থাকক আপোনাৰ গাইছ কেনেকৈ ফাটি গৈছে গাইছ। এইটো এটা ফাট মেলিছে গাইছ, এডাল যাব আৰু বেছি টাইম নাই, পুৰা হৈ যাব আৰু। তই চাওক না আৰু কি বিলে হৈছে গাইছ, গোটা হৈ গৈছে বে, ইমান পানী। আপোনাৰ গাইছ এইবিলাক দুটা ক'ৰ পৰা আহিল গাইছ, ক'ৰ পৰা আহিল সুধো। ক'ত গৈছিলে? অকণমান ফুৰিব গৈছিলোঁ। তই ক'ত গৈছিলে? মল আনিবলৈ। ৰিলিফৰ মাল আনিব গৈছিলে? গাইছ ৰিলিফৰ মাল দিছে। আমাৰ ইয়াত চাপৰ্ট দিছে গাইছ, ছাগল গৰুবিলাক ভকত আছে না গৰু, তো গৰুবিলাক দিব লাগিব, সেইটো কাৰণে আৰু দিছে ৰিলিফৰ অলপ অলপ। এইখিনি চাওক না গাইছ কেনে হৈছে, চাপৰ বিলে নাই একদম ৰাস্তা। এইটো গাইছ এই ৰাস্তাৰ বিলে কেনে এটা গাইছ। এই গড় আমি মাৰিছিলোঁ গাইছ, চাওক না গড় কেনে এটা বা যায় ক'ত পৰিছে গড়বিলাক, উপায় নাই চাবৰ কাৰণে, এনেকুৱা বিলে হৈ গৈছে। তো আমি ঢেকীজাল যাব আহিছিলোঁ, তো ঢেকীজাল যাওঁ কি হয় কি নহয়। তো চাই থাকক ভিডিঅ'টো শেষলৈ, স্কিপ নকৰাকৈ। গাইছ কি জংঘল গাইছ, কেনে ৰাস্তা গাইছ, গুৱাহাটী যাম। চাই থাকক ক'ত যাই আছোঁ, ক'ত ঢেকীজাল পাতিছে। আখৰজালা গাইছ, আখৰজালা তো নদী তাৰ নাম। তো কি ক'ম মানে জংঘল গাইছ, এনে এটা জংঘল। চাওক না গাইছ, চাওক ক'ত আছোঁ মই, ইমান জংঘল আছোঁ গাইছ। চাই থাকক চাওক না গাইছ ক'ত আছোঁ, জংঘল বেপা গুচি গৈছে গাইছ। তো এই হৈছে ঢেকীজাল। তো বৰ্তমান জাল গাঁঠা নাই, তো জাল গাঁঠিব কিবা কৈ আছে গাইছ, খাই দি আছে। তো চাওঁ কি কৰে, জাল গাঁঠিলে মাছ পায় নে নাপায়। গাইছ জাল গাঁঠা ফাইনেলি হৈ গ'ল, মাছো আহিছে। এইটো চাওঁ গাইছ মাছ। তো ফাইনেলি সকলো আহি পালে। এতিয়া পাত থৈ আছে জীয়াই, মাছটো জীয়াই থ'ব। এই গাছডাল চাওক না গাইছ, মই য'তে কৈছিলোঁ যে গাছডাল পৰিব, তো আহি পিছ নাপাওঁতে চাওঁ যি গাছডাল পৰি আছে গাইছ, মানে নাওমানত বজি আছিল দে আৰু।